Welcome to my channel SK's Information. নমস্কাৰ বন্ধুসকল। তাজমহল আমি সকলোৱে এই নামটো শুনিছো, বহুতে হয়তো দেখাও পাইছে। ৱৰ্ল্ড 7 ৱণ্ডাৰ্ছ অৰ্থাৎ বিশ্বৰ 7ম আশ্চৰ্যকৰ বস্তুৰ ভিতৰত তাজমহল এটা। গতিকে সেই তাজমহলৰ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। এই ভিডিঅ'ত মই আপোনালোকক তাজমহলৰ 5টা তথ্য বা ফেক্ট জনাম যি হয়তো আপোনালোকৰ বহুতে নাজানে। গতিকে ভিডিঅ'টো শেষলৈকে চাওক আৰু মোৰ চেনেলত যদি নতুন আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰক। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাজমহলৰ হাইট অৰ্থাৎ তাজমহলৰ উচ্চতা। তাজমহল ওখই 73 মিটাৰ বা 240 ফিট ওখ। আপোনালোকে জানি হয়তো আচৰিত হ'ব যে তাজমহল কুতুব মিনাৰতকৈ ওখ। কুতুব মিনাৰৰ উচ্চতা 72.5 মিটাৰ। তাজমহলৰ দুৱাৰ। তাজমহলত প্ৰৱেশ কৰিবলৈ দুৱাৰ বা গেট 3খন আছে। প্ৰথমখন হৈছে ইষ্টাৰ্ণ গেট বা পূব দুৱাৰ। দ্বিতীয়খন হৈছে ৱেষ্টাৰ্ণ গেট বা পশ্চিমী দুৱাৰ। এই দুৱাৰখন তাজমহলত প্ৰৱেশ কৰিবলৈ মুখ্য দুৱাৰ। তৃতীয়খন হৈছে সাউথাৰ্ণ গেট বা দক্ষিণী দুৱাৰ। এনেদৰে তাজমহলত সৰ্বমুঠ 3খন দুৱাৰ বা গেট আছে। তাজমহল সাজিবলৈ লগা সময়। তাজমহল সজোৱাৰ কাম আৰম্ভ হৈছিল 1631 চনত আৰু তাজমহল লগতে ইয়াত থকা গেটসমূহ লগতে গাৰ্ডেনসমূহ ইত্যাদি সাজি সম্পূৰ্ণ কৰিবলৈ সময় লাগিছিল প্ৰায় 22 বছৰ অৰ্থাৎ 1653 চনত তাজমহলৰ কাম সম্পূৰ্ণ হৈছিল। ইয়াৰ প্ৰমাণ দিয়ে তাজমহলৰ মুখ্য গেটত থকা গুম্বদসমূহে। তাজমহলৰ মুখ্য দুৱাৰত আপোনালোকে এইটো পাৰত 11টা গুম্বদ আৰু সেইটো পাৰত 11টা গুম্বদ সম্পূৰ্ণ 22টা গুম্বদ দেখিবলৈ পাব, যিয়ে প্ৰমাণ দিয়ে যে তাজমহলখন সাজিবলৈ 22 বছৰ লাগিছিল। তাজমহল নিৰ্মাণ কৰিবলৈ লগা সময় বুজাবলৈ মুখ্য দুৱাৰত এই 22টা গুম্বদ বনোৱা হৈছিল। তাজমহলত থকা মৈদাম বা কবৰ। তাজমহলৰ ভিতৰত মুমতাজ আৰু শাহজাহান দুয়োজনৰ কবৰ আছে। সৰুখন কবৰ মুমতাজৰ আৰু ডাঙৰটো শাহজাহানৰ কবৰ। ইষ্টাৰ্ণ গেট অৰ্থাৎ পূব দুৱাৰৰ কাষত চিৰহিন্দীৰ মৈদাম বা কবৰ পোৱা যায়। চিৰহিন্দী শাহজাহানৰ দ্বিতীয় পত্নী আছিল। মেইন গেট অৰ্থাৎ পশ্চিমী দুৱাৰেৰে সোমোৱাৰ পিছত চিতু-উন-নিছা খানমৰ মৈদাম বা কবৰ পোৱা যায়। চিতু-উন-নিছা খানম মুমতাজৰ প্ৰিয় দাসী আছিল। সাউথাৰ্ণ গেট অৰ্থাৎ দক্ষিণী গেটেৰে সোমোৱাৰ পিছত বাওঁফালে ৰঙা পাথৰৰ এটা মৈদাম বা কবৰ আছে। সেই কবৰখন মুমতাজৰ সখীৰ কবৰ বুলি বহুতে ক'ব খোজে। এই দুৱাৰৰ ওচৰতে বগা মাৰ্বলেৰে নিৰ্মিত 2টা মৈদাম বা কবৰ পোৱা যায়। দুয়োখন কবৰ কাৰ হয় জনা নাযায়, যদিও দুয়োজনেই মুমতাজৰ আত্মীয় বুলি কোৱা হয়। তাজমহলৰ ৰং। আমি সকলোৱে জানো তাজমহল বগা মাৰ্বল পাথৰেৰে নিৰ্মাণ কৰা হৈছে, গতিকে তাজমহলৰ ৰং বগা। তাজমহলৰ এটা বিশেষ গুণ হৈছে যে ই সূৰ্যৰ দিশৰ লগত নিজৰ ৰঙৰ পৰিৱৰ্তন কৰে। সূৰ্যোদয় হওঁ সময়ত বা সূৰ্যোদয়ৰ সময়ত তাজমহলৰ কালাৰ বা ৰং পেল পিংক হয় অৰ্থাৎ হলদ গোলাপী। দুপৰীয়া প্ৰখৰ ৰ'দৰ সময়ত তাজমহলৰ ৰং স্পাৰ্কলিং হোৱাইট অৰ্থাৎ চকমকীয়া বগা ৰঙৰ হয়। আবেলিৰ সময়ত তাজমহলৰ ৰং ব্ৰঞ্জিছ অৰেঞ্জ কালাৰৰ হয় অৰ্থাৎ কাশ্য কমলা। কাহ আৰু কমলাৰ যিটো মিক্সৰ ৰং কাশ্য কমলা সেই ৰঙৰ হয়। বেলি মাৰ যোৱাৰ পিছত তাজমহলৰ ৰং লাইট ব্লুইছ অৰ্থাৎ পাতল নীলা ধৰণৰ হয়।